আছিলে তাৰ ঠিক কিছু ওচৰতে এটা মানে আনআইডেণ্টিফাইড ডেড বডি এটা পোৱা গৈছিল। ইতিমধ্যে সেই সময়ত আমাক তাৰে কমিটিৰ মানুহ জনাইছিলে প্ৰায় 6:30 মান, আৰু ইমিডিয়েটলি আমাৰ OC মই আমি সকলো নিজে আহি পেলাই জেগাটো চালোঁ। চাই পেলাই বিভিন্ন ধৰণৰ বিভিন্ন তথ্য পাতি আমি তাত সংগ্ৰহ কৰিলোঁ, ষ্টেটমেণ্ট ল'লোঁ, আৰু তেতিয়া দেখিলোঁ যে তাক সেই যিজন ডিচিজ আছিলে ডিচিজজনক তাক কোনোবাই মানে মাৰিছে, মাৰ্ডাৰ বুলি আমাৰ সন্দেহ হ'ল। পিছফালে মূৰত আঘাত আছিলে, বুকুতো আঘাত পাইছিলোঁ, আৰু সেইমতে আমি ইনভেষ্ট কৰিলোঁ। আমাৰ তদন্ত লগে লগে আমি চলালোঁ। আমি ইমিডিয়েটলি আমি গম পালোঁ যে গোটেই কথাটোত দুটা মানে গ্ৰুপৰ মাজত কাজিয়া হৈছিল, আৰু চব একচুৱেলি সুৰাপান, চব মদ পানী খাই মানে গোটেই নিচা লাগি পেলাই কোনো কাকো ক'ব পৰা নাই, পূজাও চাইছে, মাৰপিটো হৈছে। আৰু সেই মাৰপিটৰ ফলত দুটা মানে বিভিন্ন আমি কেইবাটাও প্ৰায় এতিয়ালৈকে আমি 12জনক আমি আটক কৰিছোঁ, 12জন মানুহক আটক কৰিছোঁ, আৰু আমাৰ সোধপোছ চলি আছে, তদন্ত চলি আছে। আৰু আমি এতিয়ালৈকে গম পাইছোঁ যে এই কাজিয়াৰ ফলতে মাৰপিট হৈছে। মাৰপিটত বিভিন্নজনে মাৰামাৰি কৰিছে, কোনোবাই শিলেৰে মাৰিছে, কোনোবাই টাঙনেৰে মাৰিছে, কোনোবাই চুৰিৰে মাৰিছে, মাৰি পেলাই এই ল'ৰাজনৰ মৃত্যু হ'ল। এতিয়া সদ্যহতে আমি মদন বসুমতাৰী, গুণজিৎ দাস, ৰাকেশ দাস, জাংখং বসুমতাৰী, আনচাই বড়ো, জানেন বড়ো, মিনশ্ৰাং ব্ৰহ্ম, আৰু দুজন আছে, তেওঁলোক নামটো আমি ক'ব নোৱাৰিম, জুবেইনেল হয়। এতিয়া এই খবৰটো পাইছিলোঁ যে আমাৰ বেতবাৰী